পোনপ্ৰথমে আপোনালোক প্ৰতিজনলৈ ইউটিউব চেনেল ৰাইডৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। লগতে স্বাগতম, ওয়েলকাম। আমাৰ চেনেল যোগে নিয়মিতভাৱে পৰিয়ালকেন্দ্ৰিক তথ্যসমূহ ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হয়। আপোনালোকে ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। আজিৰ এই ভিডিঅ' যোগে আপোনালোকক জনাবলৈ লৈছোঁ শুভ বিবাহৰ দিনবোৰৰ বিষয়ে। জন্ম, মৃত্যু, বিবাহ এই তিনিওটা দিন নেদেখাজনে নিৰ্ধাৰণ কৰে। তথাপি বিবাহৰ তাৰিখত মানুহৰ হাত অৱশ্যে আছে। সেয়েহে আমি দৰা কইনাৰ পৰিয়ালবৰ্গই জ্যোতিষীসকলে গণনা কৰি থোৱা শুভ বিবাহৰ তাৰিখ এটা বাছনি কৰি বিবাহ উৎসৱ অনুষ্ঠিত কৰোঁ। আজিৰ এই ভিডিঅ' যোগে অসমীয়া ইংৰাজী মাহ হিচাপত জ্যোতিষীসকলে গণনা কৰি থোৱা শুভ বিবাহৰ তাৰিখসমূহ প্ৰদৰ্শন কৰিম।
ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।